আজি যাই আছো আমি যাম मतलब क्या था ओ भाई रঙিয়া আমি যাব ৰঙিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো কেনে হয় ৰঙিয়াত কি কৰে মানে মোৰে লগৰ এটা মানে চুলিটো নাই আৰু মানে গজাবলৈ ৰঙিয়া যাব এতিয়া আমি যাম বহুত মানুহ যাব আপোনালোকে চাই থাকক কেনেকে যাওঁ বা কেনেকে তাতে কি হয় গাইজ যাব ওলালো চাই থাকক সকলোকে চাওক ভিডিঅ'টো কেনে পায় দেখাই আছো কেনেকুৱা দৃশ্য দেখা পায় আৰু আজিকালি ৰাস্তা যিয়ে না এনেকুৱা মানে বেয়া ৰাস্তা আপোনালোকে চাই থাকক কেনেকুৱা ৰাস্তা দেখা পায় মানে আমি তামোলপুৰ হৈ সেইপিনে সেনেকৈ যাম ডাইৰেক্ট ৰঙিয়ালৈ চাই থাকক আৰু অলপ আগত এটা দলং আছে সেইখন দলংখন চাই হয় এই বাছ মেৰা গাড়ী होता था ৰাস্তা চাক না ৰাস্তা এইখন হ'ল মানে এই দলংখন যে আছে তাৰে বহুত আগৰ দলং হয় মানে আগৰখন মজা লগা আছে লগাব মানে কিবা মেডিচিন এটা দিয়ে বাকী আগলৈকে চাই থাকিলে এখন গম পাব কেনেকৈ লয় বা আপোনালোকেও যদি আহিব মানে মিনিমাম 10 দিনমানতে আহিব 10 দিন অলপ লাহে অহাটো আৰম্ভ কৰে আৰু এইটো কৰা আছে আৰু ইমান ৰ'দ দিছি ন বা এইখন দলংখন চাওক ইমান ৰ'দ 50 মানতে হ'ব এই ৰাস্তা নাছে ইমান পাছতো আগতে কেতিয়া আহিব
এটা মেডিচিন দি দিয়ে তাৰ পাছত মানে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো মানে জাষ্ট ভাগৰো লাগিছে বহুত দূৰ গাড়ী চলাই আহিলোঁ আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম